ফ্ৰেণ্ডছ, গুড মৰ্ণিং। আমি আজি গৈ আছোঁ নগাঁৱলৈ বুলি, আৰু বৰ্তমান তেজপুৰ পোৱাগৈ নাই। এইখিনি ঠাই হৈছে ঢেকীয়াজুলিৰ পৰা তেজপুৰ গৈ নাপাওঁতেই এই ঠাইখিনি পোৱা যায়, আৰু ঠাইখিনিৰ প্ৰাকৃতিক পৰিৱেশ খুব ভাল লাগে। সেইকাৰণে ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ। আমি আহি পালোহি, কিন্তু আজি বহুত বেছি ৰ'দ দিছে। মন্দিৰৰ চাৰিওকাষটো আপোনালোকক দেখাবলৈ অকণমান চেষ্টা কৰিলোঁ। কিমান ধুনীয়া লাগিছে চাওকচোন আপোনালোকে। আৰু গৰমত উঠা নমা কৰিবৰ কাৰণে খটখটিবোৰত এয়া কাৰ্পেট পাৰি দিছে। একেখন মুখৰ পৰা বুলি ওপৰলৈকে কাৰ্পেট পৰা আছে। এতিয়া ইয়াৰ পৰা ওলাই যাম আৰু লাহেকে। নামিবা, ফটো উঠা দেউতাৰ লগত।